বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকৰ মাজত উপস্থিত আছো। তো বন্ধু বান্ধৱীসকল আমি প্ৰত্যেক দিনাই বহুত মানুহ লগ পাওঁ, বহুত মানুহৰ লগত কথা পাতো আৰু সেই মানুহখিনি কেনেকুৱা আমি জানিবৰ বাবে কিছুমান আমি গম পাওঁ ন, কিছুমানৰ কথাতে গম পাই যে মানুহটো কেনেকুৱা বা মানুহজনী কেনেকুৱা। আৰু মানুহ চিনি পাবলৈ আপোনালোকক বেছি সময় নালাগে, খুব কম সময়তে আপোনালোকে মানুহ চিনি পাব পাৰে। আৰু স্বাৰ্থপৰ মানুহ থাকে কিছুমান, সেই স্বাৰ্থপৰ মানুহখিনিকনো আপোনালোকে কেনেদৰে চিনি পাব পাৰে তাৰ বাবে মই আপোনালোকক কেইটামান হিন্টছ দিম। যদি আপোনালোকে সেইকেইটা হিন্টছ তেওঁলোকৰ মাজত দেখা পায় তেনেহলে আপোনালোকে গম পাব যে তেওঁলোক একোজন স্বাৰ্থপৰ মানুহ। আৰু এই স্বাৰ্থপৰ মানুহখিনিৰ পৰা আপোনালোকে সদায় আঁতৰত চলিব, কাৰণ এই মানুহখিনি আপোনালোকক কোনো ধৰণৰ সহায় নকৰে, তাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰা আপোনালোকৰ বিপদ হোৱাৰহে সম্ভাৱনা বেছি। তো ফ্ৰেণ্ডসকল দেৰি নকৰো, ষ্টাৰ্ট কৰিছো মোৰ আজিৰ ভিডিঅ'টো। তো ফ্ৰেণ্ডসকল আপোনালোকে এটা কথা সদায় মনত ৰাখিব, যিসকল স্বাৰ্থপৰ মানুহ তেওঁলোকে আচলতে হাজাৰটা কথা কয় কিন্তু তেওঁলোকে কৰে শূন্য, তেওঁলোকে মানে একোৱে নকৰে কিন্তু তেওঁলোকে মুখেৰে হাজাৰটা কথা কব আপোনাক ভাল লগাবৰ কাৰণে। ইয়াৰ লগতে ছেকেণ্ডতে হৈছে যিসকল স্বাৰ্থপৰ মানুহ তেওঁলোকে মানে প্ৰায় মিছা কথা কয়, তেওঁলোকে সঁচা কথা নকয়, তেওঁলোকে মনে সঁচা কিছুমান কথা নিজে মনত সাজি পেলাই আপোনালোকক কিছুমান কথা কব, কাৰণ তেওঁলোকে নিজৰ কথা ভাবে, অকল আনৰ কথা তেওঁলোকে কেতিয়াও চিন্তাই নকৰে। আৰু এটা কথা মনত ৰাখিব আপোনালোকে, কোনোবাই যদি অকল তেওঁলোকৰ প্ৰয়োজনতহে যদি আপোনালোকক মনত পেলাইছে তেনেহলে তেওঁ একোজন হৈছে স্বাৰ্থপৰ মানুহ। কাৰণ যিসকলে আপোনাৰ বছৰ বছৰ হৈ গলে আপোনালোকৰ কোনো খবৰ নলয়, আপুনি জীয়াই আছে নে নাই, আপুনি ভালে আছে নে নাই সেইটো যদি তেওঁলোকে খবৰ নকৰে, আৰু বহুত বছৰৰ পিছত যদি তেওঁৰ আপোনাক কিবা এটা প্ৰয়োজন হল তেতিয়াই যদি আপোনাৰ খবৰ লৈছে, তেতিয়াহলে আপোনালোকে নিশ্চয় বুজি উঠিব যে তেওঁলোক একোজন স্বাৰ্থপৰ মানুহ। তো ফ্ৰেণ্ডসকল এনেকুৱা মানুহ যদি আপোনালোকৰ ওচৰতো আছে তেনেহলে অতি সোনকালে তেওঁলোকৰ পৰা আঁতৰত থাকক। ইয়াৰ লগতে আৰু এটা মেইন পইণ্ট হৈছে তেওঁলোকে আপোনালোকৰ হাজাৰটা পৰিকল্পনা কৰে কিন্তু সময়ত গৈ সেই পৰিকল্পনাটো কেনচেল কৰি দিয়ে। তো এয়া আপোনালোকৰ ফেমিলি মেম্বাৰ্সো হ'ব পাৰে, ফ্ৰেণ্ডো হ'ব পাৰে। তো এনেকুৱা মানুহ যদি আপোনালোকৰ লগতো আছে তেনেহলে আপোনালোকে প্লিজ তেওঁলোকৰ পৰা অকমান সাৱধানে থাকক। আৰু আপোনালোকৰ প্ৰয়োজনীয়ত যদি তেওঁলোক আপোনাৰ কাষত নাই, আপোনাৰ ধৰক খুব ডাঙৰ এটা বিপদ হৈছে কিন্তু তেওঁলোক যদি আপোনাৰ কাষলৈ অহা নাই, তেতিয়াহলে আপোনাক বুজি উঠিব যে তেওঁলোক একোজন স্বাৰ্থপৰ মানুহ আছিল, কিয়নো তেওঁলোকে ভাবে যে মই যদি ওচৰত থাকো তেতিয়া আপোনাক নিশ্চয় সহায় কৰিব লাগিব। তো স্বাৰ্থপৰ মানুহসকলে আপোনাৰ প্ৰয়োজনৰ সময়ত আপোনাক কেতিয়াও লগত আপোনাৰ লগ নিদিয়ে কেতিয়াও। আৰু এটা মন কৰিবলগীয়া কথা কি, তেওঁলোকে মানুহৰ আগত ইমানেই ভাল হৈ দেখায়, তেওঁলোকে ভাবে যে সকলো মানুহে মোকে ইন্টাৰেষ্ট দিয়ক, সকলো মানুহে মোৰে প্ৰশংসা কৰক, তেওঁলোকে এইটো ভাবে। তো মানুহৰ আগত তেওঁলোকে বহুত ভাল হৈ দেখায়, কাৰণ তেওঁলোকে বেলেগৰ মুখত নিজৰ প্ৰশংসা শুনিবলৈ পালে বহুত ভাল পায়। তো ফ্ৰেণ্ডসকল এনেকুৱা মানুহ যদি আপোনালোকৰ জীৱনত আছে বা আপোনালোকৰ ওচৰে পাজৰে আছে তেনেহলে আপোনালোকে তেওঁলোকৰ পৰা সাৱধানে থাকক। তো ফ্ৰেণ্ডসকল এইটোৱে আছিল মোৰ আজিৰ ভিডিঅ'। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ নতুন আপডেটসমূহ পাই থাকে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পিছত লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।